আপনার বাক্সাত আমার এগ্রিকালচার কলেজের কথা লিখা আছে বা সেইফালে ওদালগুৰিত আমার ইউনিভার্সিটি ইউনিভার্সিটির কথা লিখা আছে, মেডিকেল কলেজের কথা লিখা আছে। এইবিলাক উন্নয়ন ফালে যিখিনি ডিস্ট্রিক্ট ওয়াইজ বা বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈ পেলাই যিখিনি এসেনশিয়াল রাইজে বিচাৰিছে সেইবিলাক আমি সব উল্লেখ কৰা আছে। বহুত আছে মুঠতে আমি বিটিসি উন্নয়নৰ স্বাৰ্থত নীতি মেনিফেষ্টোটো আমি লিখিছোঁ যাতে সকলো জাতি জনগোষ্ঠীয়ে যাতে ডিপ্ৰাইভ নহয়। কিছুমান জাতীয় ইস্যু আছে, সমস্যা আছে, এই সমস্যাবিলাকক সমাধানৰ ক্ষেত্ৰত BPF দল হিচাপে সদায় সমৰ্থন কৰি যাম, যিমান পাৰে সহায় কৰিব। সেইবিলাক আমাৰ স্পষ্ট। আমি ৰাইজৰ ওচৰত যিখিনি কথা কৈ থাকে সেইবিলাক কথাটোৱে আমি এই লিখিত আকাৰে আমি প্ৰচাৰ কৰিছোঁ। যেনিবা গোসাইগাঁৱত আপোনালোকে ফ্লাইঅভাৰ দেখিব। গোসাইগাঁৱত আমাৰ সংকোচ নদীৰ ওপৰত দলং, এইবিলাক মেজৰ। আৰু গোসাইগাঁৱত এগ্ৰিকালচাৰ যিটো ট্ৰেইনিং ইনষ্টিটিউট আছে সেইটো ৰিভাইভ কৰিব লাগে। সেইবিলাক আমি ইন জেনেৰেল ৰাইজৰ মাজত যিটো প্ৰকাশ কৰি থাকে যিবিলাক ইস্যু সেইটোৱেই মেইন। যেনিবা আপোনাৰ বাক্সা জিলা হিচাপে কি বিচাৰিছে, ওদালগুৰি জিলা হিচাপে কি দৰকাৰ, চিৰাং জিলা হিচাপে কি দৰকাৰ, এইবিলাক সকলো জাতি জনগোষ্ঠী বা বিভিন্ন ইস্যু লৈ পেলাই আমি উল্লেখ কৰিছোঁ। মুঠতে আমি বিচাৰিছোঁ কোনো জাতি জনগোষ্ঠী যাতে ডিপ্ৰাইভ নহয় বা বিটিসি অঞ্চলটো যাতে ডিপ্ৰাইভ হৈ পেলাই নাথাকে। কমিউনিকেশ্যন, এডুকেশ্যন, হেল্থ ছেক্টৰ বা এগ্ৰিকালচাৰ ছেক্টৰত যিখিনি উল্লেখ কৰিব লাগে ইন জেনেৰেল আমি ৰাইজৰ ওচৰত যিবিলাক কথা কৈ থাকে সেইটোকে আমি হাইলাইট কৰিছোঁ। এইটো মই অলপ আগত ৰাইজৰ মাজত কৈছে, এইটো আমাৰ বিটিসি নহয়, এইটো সেই বিটিসি বাহিৰৰ কথাহে কৈছে, বিটিসি কোৱা নাই না। সেইদিনা তামোলপুৰত দেখা নাই, তামোলপুৰত মই একেলগে আছিল CMৰ লগত, বিজনীতো আমাৰ CMৰ লগত আমি একেলগে আছিল। বিটিসিত আহি পেলাই আঁচনিহে দি গৈছে, বহুত আঁচনি এনাউন্স কৰি গৈছে। মানে চৰকাৰ অহাৰ পিছত যদি চৰকাৰ আহে তেতিয়াহ'লে সেইবিলাক আঁচনি আকৌ ৰিভাইভ কৰিব বুলিয়ে কৈছে। ইয়াত উচ্ছেদৰ কথা কোৱা নাই, সেইফালেহে কৈছে। আমি কিং মেকাৰ বুলি মই দাবী কৰি নল'ম। মুঠতে আমি একেলগে আছে, BJP, AJP, BPF আৰু অন্যান্য দলো আছে। একেলগে NDA পাৰ্টি হিচাপে আমি দিছপুৰত চৰকাৰ বনাম 100%। আৰু মুখ্যমন্ত্ৰীটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব। আৰু তাৰ নেতৃত্বত মুঠতে অসমত আমি বিচাৰোঁ শান্তি, অসমত আমি বিচাৰোঁ উন্নয়ন। সেইটো ৰানিং ইস্যু। এইটো আজিৰ দিনত নতুন সমস্যা নহয়। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি বিটিসি হিচাপে, আমি BPF হিচাপে স্পেচিয়েলি আমি কৈছোঁ আমাৰ অঞ্চলত যিহেতু কোচ ৰাজবংশী আৰু আদিবাসী আছে, ইহঁতক প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট নকৰি পেলাই ট্ৰাইবেল কৰাত আমাৰ কোনো আপত্তি নাই। এইটো স্পষ্ট। বিটিসি কাউন্সিলতো ডিচিশ্যন আছে, এইটো আমাৰ কাৰণে নতুন ইস্যু নহয়। সেইটো আমি দি আছোঁ। চৰকাৰ নতুন অহাৰ পিছতো আমি লিখিতভাৱে ক্লিয়াৰ কৰিছোঁ। UPFLটো এইবাৰ আমিতো দেখিবলৈ পোৱা নাই। 15টা চিটত 15টাও আমি NDA হিচাপে জিকিব, UPFL হিচাপে জিকাৰ কোনো সম্ভাৱনাই নাই, দেখাই নাই। মই অন্ততঃ 0 হ'ব, স্পষ্ট কথা দেই। থেংক ইউ।